অসমত বৰ্তমান কি চলি আছে গৰু আৰু গাহৰিৰ যুদ্ধ হয় আপোনালোকে ঠিকে শুনিছে গৰু আৰু গাহৰিৰ যুদ্ধ এতিয়া কথাটো হল যে অসমত যে গো মাংস যে নিষিদ্ধ কৰা হল নিষিদ্ধ ক'ত কৰিছে হেটোও চাব লাগিব হোটেল ৰেষ্টুৰেন্ট বা ৰাজহুৱা অনুষ্ঠানত গো মাংস নিষিদ্ধ কৰা হৈছে বাকি আপুনি ঘৰত গো মাংস খাব পাৰে তাত কোনো আপত্তি নাই কিন্তু কথাটো হল এই যে গো মাংস হোটেল ৰেষ্টুৰেন্ট বা ৰাজহুৱা অনুষ্ঠানত যে নিষিদ্ধ ঘোষণা কৰিলে হেটো আসলে কিহৰ কাৰণ তাৰ বাবে দায়ী কোন বিজেপি কংগ্ৰেছ এজেপি এআইইউডিএফ কোন আপোনালোকে এটা কথা ভাবি চাওকচোন এই কথাখিনিৰ সৃষ্টি কৰ পৰা হৈছিল এই কথাখিনিৰ সৃষ্টি হৈছিল সামগুৰি সমষ্টিৰ নিৰ্বাচনৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়াই সামগুৰি সমষ্টিত কৈছিলে যে বিজেপিয়ে গো মাংস বিলাইছে আৰু এই ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰত্যেক দিনা এইটো কথা কৈ আছে গো মাংসৰ কথাটো লৈয়ে তেখেতে ইলেকশ্যন খেলি দিলে আৰু ইলেকশ্যনত হাৰিলে আৰু 2 নম্বৰতে হল অখিল গগৈ ডাঙৰীয়া তেখেতেও পিছে পিছে জুই লগত এক্সপাৰ্ট তেখেতেও এই গো মাংস গাহৰিৰ প্ৰসংগতে আজি 3 মাহ ধৰি তেখেতেও বজাই আছে বিভিন্ন নিউজ চেনেলত হয়তো আপোনালোকে দেখা পাইছে এই কথাখিনি অলৰেডি যে অখিল গগৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন এই দুজন ব্যক্তিয়ে এই গো মাংস গাহৰিক লৈ আজি 3 মাহ ধৰি তেখেতসকলে আলোচনা কৰি আছিল আৰু ফলত কি হল মুখ্যমন্ত্ৰীৰ মগজত সোমাই দিলে যে গো মাংস নিষিদ্ধ কৰিব লাগে মুছলমানে মুছলমানৰ শত্ৰু হেইটো নুই কৰিব নোৱাৰি হেইটো একদম সঁচা কথা হেইটো আপুনিও নাকচ কৰিব নোৱাৰে ময়ো নাকচ কৰিব নোৱাৰো এই মুছলমান সমাজক লৈ আসলতে ৰাজনীতি কোনে কৰি আছে কওকচোন আপোনালোকে অলপ বিবেচনা কৰকচোন কেনেকুৱা ধৰণৰ ব্যক্তিয়ে ৰাজনীতি কৰি আছে আসলতে আৰু তাৰ ফলত লাভ কাৰ হৈ আছে বিজেপিৰ অবভিয়াসলি এটো হ'ব এই মুছলমান সমাজক প্ৰতিনিধিত্ব কৰা নেতাসকল যে আছে তেখেতসকলৰ আপোনালোকে বক্তব্যসমূহ চাবচোন প্ৰত্যেকটো কথাতে ৰাজনীতি প্ৰত্যেকটো কথাতে ধৰ্ম আজি সামগুৰি সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়াই যেতিয়া নিৰ্বাচনী প্ৰচাৰ কৰি আছিল তেতিয়া তেখেতে কি ভিডিঅ' চলাইছিল ইজৰাইল গাজা পেলেষ্টাইন হেবিলাকৰ ভিডিঅ' চলাই কিনে তেখেতে প্ৰচাৰ কৰিছিল কিন্তু এই নেতাসকলে হয়তো বুজি নাপায় যে অসমৰ পৰিস্থিতিটো সম্পূৰ্ণ বেলেগ এয়া ইজৰাইল পেলেষ্টাইন বা গাজা নহয় এয়া অসম সেই কথাষাৰ এই নেতাসকলে বা বিৰোধী শক্তিয়ে কেতিয়া বুজি উঠিব আৰু এই গো মাংস নিষিদ্ধ কৰাৰ ফলত আপোনালোকে হয়তো দেখা পাইছে যে কিমানে ৰাজনীতি কৰি আছে কি বিৰোধী শক্তি কি ক্ষমতাত থকা দল সকলোৱে খালি ৰাজনীতি কৰি আছে গৰু আৰু গাহৰিক লৈ কিন্তু সাধাৰণ জনতাৰ কথা এই নেতাসকলে চিন্তা কৰিছে নে অসমত আৰু বেলেগ সমস্যা নাই নেকি বাৰু মই এই নেতা মন্ত্ৰীসকলক সুধিব বিচাৰিছো যে অসমত আৰু বেলেগ সমস্যা নাই আপোনালোকে যে এই গৰু কোনে কি খাব কাৰ পাকঘৰত কি বনাই আছে হেবিলাকৰ ওপৰত চকু কিয় আপোনালোকৰ আৰু এটা কথা মন কৰিবলগীয়া যে এই ধৰ্মৰ নামত যিসকল লোকে ৰাজনীতি কৰে আটাইতকৈ বেছি ভুক্তভোগী হয় কিন্তু সাধাৰণ জনতা আজি ডেভেলপমেন্টৰ ৰাজনীতি কোনেও নকৰে সকলোৱে খালি ধৰ্মৰ ৰাজনীতি কৰে আৰু এই ধৰ্মৰ ৰাজনীতি কৰি কৰি এই নেতা মন্ত্ৰীসকল কিন্তু কোটিপতি হৈ গৈ আছে দিনে দিনে আৰু আমি সাধাৰণ জনতা দিনে দিনে ভিখাৰী হৈ গৈ আছো হেবিলাকৰ ওপৰত কাৰো চকু নাই ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ হেতু সংবিধানত লিখা আছে কিন্তু এই ধৰ্ম নিৰপেক্ষ দেশখনত এই ধৰ্ম সুৰক্ষিত হৈ আছে নে আৰু কিন্তু এটা কথা মানিব লাগিব দেই হুকুৰ আলীক কিন্তু মানিব লাগিব হুকুৰ আলী এটা কথা কৈছে যে মই জেলত যাবলৈ ৰেডি কিন্তু মই গৰু মাংস খামে বা গৰু মাংস মই দোকানত বিক্ৰী কৰিম হুকুৰ আলীয়ে নিজৰ ধৰ্মটোক কিমান ভাল পায় আপোনালোকে চাওকচোন কিন্তু তেখেতে বিজেপি কৰি থাকে বিজেপি দলৰ হৈ প্ৰচাৰ কৰে বিজেপি দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰায় যেনেকে সামগুৰি সমষ্টিত চকুৰ আলী নিৰ্বাচনত প্ৰচাৰ কৰিছিল আৰু সেই সামগুৰি সমষ্টিত বিজেপিৰ দীপ্তিৰঞ্জন শৰ্মা ডাঙৰীয়াই জয়যুক্ত হৈছিল আৰু সেই বিজেপিয়ে গো মাংস নিষিদ্ধ কৰাৰ ফলত চকুৰ আলীয়ে ইয়াৰ বিৰোধিতা কৰিছে এই ডাঙৰ ডাঙৰ নেতাসকলৰ মুখৰ একো ভেলুৱে নাই মুখৰ ভেলু আছে যদি চকুৰ আলীৰ সেইটো মানিব লাগিব হয় তেওঁ বিজেপি কৰিছে কিন্তু তেওঁ নিজৰ ধৰ্মটোকো তাতকৈ বেছি ভাল পায় ইণ্ডিয়া নেপাল ভূটান শ্ৰীলংকা এই 4খন দেশত গো মাংসৰ কৰবাত নহয় কৰবাত এটা নিষেধাজ্ঞা আছে টোটেলি বেন নহয় এই 4খন দেশতো বাকি গোটেই পৃথিৱীতটো গো মাংস ওপেন খাব পাৰে এই 4খন দেশত খালি গো মাংসটো নিষেধাজ্ঞা আছে কিছুমান জিলাত বা কিছুমান ৰাজ্যত আৰু এই যিসকল নেতা মন্ত্ৰী এই যে ডিসিশনসমূহ লয় যে গো মাংস নিষিদ্ধ হ'ব গাহৰি নিষিদ্ধ হ'ব বা চিকেন খাব নোৱাৰে তেখেতসকলৰ ল'ৰা ছোৱালী কিন্তু আমেৰিকা লণ্ডনত গৈ আকৌ সেই গো মাংস খাব গাহৰি খাব চিকেন খাব ইয়াতে আকৌ তেখেতসকলৰ পিতৃয়ে ধৰ্মৰ কথা কয় যে এইটো খাব নালাগে এইটো খাব নালাগে কথাবিলাক অলপ ভালকে ভাবি চাওকচোন আমি অসমৰ নিচিনা এটা সৰু কোণা এটাত আছো গোটেই পৃথিৱীখন যদি আপুনি চাই আমেৰিকা লণ্ডন ইউকে ৰাছিয়া সকলোতে গো মাংস খায় বিফ খায় গতিকে এইবিলাক ৰাজনীতি নহয় নে এইবিলাক আমিও এতিয়া সুখী হৈ লাভ নাই যে হিন্দু সমাজে সুখী হৈ লাভ নাই যে গো মাংস নিষিদ্ধ কৰিছে যে এইটো নিষিদ্ধ কৰিছে সেইটো নিষিদ্ধ কৰিছে
আচল কথাটো হ'ল কাইলৈ যদি আকৌ কংগ্ৰেছ চৰকাৰ আহে বা আকৌ 10 বছৰ পিছত যদি আকৌ কংগ্ৰেছ চৰকাৰ আহে আকৌ সেই নিষেধাজ্ঞা উঠাই দিব, কাৰণ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। গতিকে এইবিলাক ৰাজনীতি কৰি লাভ নাই। এইবিলাক এটা টুপি পিন্ধোৱা ৰাজনীতি, সাধাৰণ জনতাক কেনেকে বিপথে পৰিচালিত কৰিব পাৰি সেইবিলাকৰ এটা ৰাজনীতি। ভাবি চালে একোৱেই নাই। কাৰ কি লাভ হ'ব কওকচোন? আজি গৰুৰ সিন্ডিকেট, যিমান সিন্ডিকেট হয় গৰুৰ, গোটেই বিজেপিৰ নেতাবিলাকে চলাই আছে। সুপাৰী সিন্ডিকেট হওক, গৰু সিন্ডিকেট হওক, বাকি যিমান ডাঙৰ ডাঙৰ সিন্ডিকেট হওক বিজেপিৰ নেতাসকলে চলাই আছে বা কংগ্ৰেছৰো কিছুমান নেতাই চলাই আছে। কিন্তু এই লোকসকলৰ ফলত আৰু এই নেতাসকলৰ ফলত সাধাৰণ জনতা ভুক্তভোগী হয়। গতিকে এইবিলাক এটা চিন্তাৰ বিষয়। আৰু এটা ডাঙৰ বিষয়, এই ধৰ্মৰ নামত এটা ভয়ংকৰ ৰাজনীতি চলি আছে এই ভাৰতবৰ্ষত। বিশ্বৰ হয়তো কোনো এখন দেশতে ধৰ্মৰ নামত এনেকুৱা ভয়ংকৰ ৰাজনীতি নহয়। অনলি ভাৰতবৰ্ষতে ধৰ্ম, জাতি, মাটি ভেটিক লৈ ৰাজনীতি কৰা হয়, কিন্তু আনফালে সাধাৰণ জনতাৰ একো উন্নতি নহয়। এটা চিন্তাৰ বিষয়।